প্ৰিয় দৰ্শক, যেতিয়া এগৰাকী মহিলাৰ স্বামী এই পৃথিৱীৰ পৰা গুচি যায় তেতিয়া সমাজে কয় যে তেওঁৰ জীৱন শেষ হৈ গ'ল, তেওঁৰ মুখৰ হাঁহি হেৰাই যায়, তেওঁৰ সপোনবোৰ আধৰুৱা হৈ ৰৈ যায় আৰু সমাজে তেওঁক কেৱল এটা শব্দৰে চিনাকি দিয়ে, বিধৱা। মানুহে তেওঁৰ মনৰ শক্তি নেদেখে, মানুহে কেৱল তেওঁৰ অসহায় অৱস্থা দেখে। বহু সময়ত তেওঁ তিৰস্কাৰ শুনিবলগীয়া হয়, বহু সময়ত তেওঁ অকলেই সকলো সমস্যাৰ সৈতে মোকাবিলা কৰিব লগা হয়। কিন্তু আচল সত্যটো কি জানেনে? এগৰাকী বিধৱা দুৰ্বল নহয়, তেওঁ পৃথিৱীৰ আটাইতকৈ শক্তিশালী মহিলাসকলৰ ভিতৰত এগৰাকী। তেওঁ নিজৰ চকু পানী, মনৰ দুখ লুকুৱাই নিজৰ সন্তানৰ বাবে জীৱন জীয়াই থাকে। তেওঁ সকলো দুখ বেদনাৰ মাজতো নিজৰ জীৱন পুনৰ গঢ়ি লয়। এটা কথা মনত ৰাখক, কাৰোবাৰ সংগ হেৰাই গ'লে জীৱন শেষ নহয়, জীৱনে প্ৰতিটো পুৱাই এটা নতুন আশা লৈ আহে। যদি আপুনিও জীৱনৰ এনে কঠিন সময়ৰ মাজেৰে গৈ আছে তেন্তে হাৰ নামানিব, কাৰণ আটাইতকৈ অন্ধকাৰ ৰাতিৰ পিছতেই আটাইতকৈ সুন্দৰ পুৱা আহে। এই ভিডিঅ'টো সেই সকলো মহিলাসকলৰ বাবে যিসকলে জীৱনৰ কষ্ট আৰু সমস্যাৰ সৈতে যুঁজি আগবাঢ়ি গৈ আছে। যদি এই ভিডিঅ'টোৱে আপোনাক অনুপ্ৰাণিত কৰে তেন্তে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ।